মই ওলাইছোঁ যোৰহাটলৈ বুলি। যোৰহাটত চেন্নাইৰ এপল হস্পিটেল বা এপল কেঞ্চাৰ হস্পিটেলৰ যিসকল ডক্টৰ, সেইসকল ডক্টৰ 3 মাহৰ মূৰে মূৰে যোৰহাটৰ এই যোনটো এপলৰ এটা চেণ্টাৰ আছে যোৰহাটত, সেই চেণ্টাৰটোত তেখেতসকলে ভিজিট কৰে। আমাৰ অসমৰ বহুত মানুহে চেন্নাইত ট্ৰিটমেণ্ট লৈ আছে। সেইসকল কিছুমানৰ ৰিভিউ আচলতে 3 মাহৰ মূৰে মূৰে থাকে বা 6 মাহৰ মূৰে মূৰে থাকে, কিন্তু ইমান ঘনাই অসমৰ পৰা বাহিৰলৈ যোৱাটো সম্ভৱ নহয়। সেয়েহে এপল হস্পিটেলৰ এইটো এটা সুবিধা বুলিয়ে ক'ম যে তেখেত 3 মাহৰ মূৰে মূৰে ইয়ালৈ আহে আৰু যিবিলাক লোকৰ চেকআপ কৰিবলগীয়া থাকে তেখেতসকলে চেকআপ কৰি যায়। আৰু যিসকলে বাহিৰৰ ডক্টৰক এবাৰ দেখুৱাম বুলি ভাবি আছে তেখেতসকলেও ইয়াত এবাৰ দেখুৱাব পাৰে। যিহেতু অসমখন চাহৰ চহকী, সেয়ে ক'ৰবালৈ গ'লে চাহ একাপ নেখালেতো নহয়। সেয়ে আমি গৈ থাকোঁতেই মাজবাটত ৰৈ এয়া চাহৰ জুতি লৈ লৈছোঁ। চাহ খালে আচলতে মনটো আকৌ নতুন উদ্যম এটা পোৱা যায়। যিহেতু আমাৰ ঘৰৰ পৰা যোৰহাটলৈ 5 ঘণ্টাৰ যাত্ৰা, সেয়ে মাজতে চাহৰ এটা ব্ৰেক ল'ব লগা হয়। এয়া চাহৰ জুতি লৈ মেলি আমি এতিয়া পালোহি যোৰহাট আপোনালোকে গ'লেই দেখিব এপল হস্পিটেলছৰ ইনফৰমেশ্যন চেণ্টাৰ নামেৰে এখন চেণ্টাৰ আছে। সেই চেণ্টাৰখনলৈ আচলতে এপল কেঞ্চাৰ হস্পিটেলৰ ডক্টৰসমূহ বা এপল হস্পিটেলৰ ডক্টৰসমূহ আহে। ইয়াতে বেনাৰসমূহ আঁৰি থোৱা থাকে, একাধিকক্ৰমে বেনাৰসমূহ আঁৰা থাকে। 23 তাৰিখে ডক্টৰ এছ কন্দন আছিলে আৰু তাৰ পাছত আহিব ডক্টৰ সুদীপ্ত কুমাৰ স্ৱাইন, তাৰপাছত আহিব ডক্টৰ পি বিজয় শংকৰ। তেনেকৈ নিজ নিজ বিভাগৰ ডক্টৰসমূহ তাত একাধিকক্ৰমে আহে। আৰু আপোনালোকে যদি তাত যাম বুলি ভাবিছে, তাতে যোগাযোগ নম্বৰসমূহ বেনাৰত ধুনীয়াকৈ দিয়া আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'বোৰ চাইছে তেন্তে তাতে নম্বৰসমূহ তাতে বেনাৰত ধুনীয়াকৈ দিয়া থাকে। আপোনালোকে এই নম্বৰত ফোন কৰিলে ডিটেইলছত আপোনালোকে চব কথা আচলতে বুজিব পাৰিব। আপোনালোকক মই এইটো জনাবলৈ কাৰণে এই ভিডিঅ'টো বনাইছোঁ যে বাহিৰৰ ডক্টৰো যে যোৰহাটলৈ আহে আৰু যোৰহাটত আপোনালোকে নিজৰ যি প্ৰব্লেম হয় সেইসমূহ বাহিৰৰ ডক্টৰক দেখুৱাব পাৰিব। সেই সুবিধা আচলতে এপল হস্পিটেলে কৰি দিছে আৰু সেই সুবিধাটোৰ লাভ আচলতে সকলোৱে ল'ব লাগে। সেয়েহে আজি এই ভিডিঅ'টো কৰাৰ মোৰ মূল উদ্দেশ্য। আৰু এই চেণ্টাৰটো বহুত ডাঙৰ নহয়। এয়া বেনাৰখন দেখিছে নহয়, তাতে যিকেইজন ডক্টৰ আহে সকলোৰে নাম আৰু ডেজিগনেশ্যনৰ সৈতে তেখেতসকলৰ বিষয় তাতে লিখা থাকে আৰু নিজৰ বিভাগৰ। আপোনালোকৰ যি বিভাগত দেখুৱাম বুলি ভাবিছে সেই বিভাগতে আপোনালোকে দেখুৱাব পাৰে মানে প্ৰতিজন ডক্টৰ অহা ডেটটো একেই নহয়, প্ৰতিজন ডক্টৰ বেলেগ বেলেগ ডেটত আহে। আপোনালোকে এই যিটো মোবাইল নম্বৰটো তাতে স্ক্ৰীণত এবাৰ শ্ব' হৈ আছে, মোবাইল নম্বৰটো, তাতে আপোনালোকে ফোন কৰিলে কোনজন ডক্টৰ কেতিয়া আহিব আচলতে তেখেতসকলে ভালকৈ আপোনালোকক জনাব পাৰিব। সেয়েহে আপোনালোকে যদি যায় তালৈ এবাৰ ফোন কৰি যাব। ফোন কৰিলে মানে আপোনালোকে চব ডিটেইলছ পাব। এয়া ডক্টৰ অহা সময় হৈছে আৰু সকলো মানুহ বাহিৰত এনেকৈ ডক্টৰৰ কাৰণে ৰৈ আছে। যিহেতু ঠাইটো পূৰা বৰ ডাঙৰ নহয়, সেয়েহে আধাখিনি মানুহ ভিতৰত বহি আছে আৰু আধাখিনি মানুহ বাহিৰত বহি ডক্টৰলৈ অপেক্ষা কৰি আছে। আৰু এয়া এখন লিষ্ট ভিজিটিং ডক্টৰছৰ লিষ্টখন মই আপোনালোকক এবাৰ দেখুৱাবলৈ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত গেষ্ট্ৰ' চাৰ্জন, গাইনকলজি, অৰ্থপেডিক্স, নিউৰ' চাৰ্জাৰী, কেঞ্চাৰ স্পেচিয়েলিষ্ট সকলো ইয়ালৈ আহে। আৰু আপোনালোকে এবাৰ গৈ তাতে যদি আপোনালোকৰ কিবা প্ৰব্লেম আছে তাতে গৈ এবাৰ কনচাল্ট কৰিব পাৰে। আৰু এয়া আমি দেখুৱাই মেলি ঘৰলৈ উভতিছোঁ।